গাইজ কৌশিকা ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাম। আজি মই হাজবেণ্ডক স্পেচিয়েলভাৱে কিবা বনাই খুৱাওঁ বুলি ভাবিছোঁ আৰু কি বনাই খুৱাওঁ আপোনালোকে চাই থাককচোন। এতিয়া আমি হাজবেণ্ডক সোধোঁ আৰু হাজবেণ্ডে কি খাব বিচাৰে আৰু সেইমতে তাকে বনাওঁ। আহকচোন চাই থাকক, ভিডিঅ'টো স্কিপ নকৰাকৈ। এতিয়া হাজবেণ্ডক সুধি লওঁ, আজি কি খাবা এতিয়া? এগ বিৰিয়ানী বনাবা। এতিয়া মানে হাজবেণ্ডে এগ বিৰিয়ানী খায় আৰু কেনেদৰে বনাব পাৰোঁ আহকচোন চাওঁ। প্ৰথমে আলু আৰু কণী বইল কৰি ল'লোঁ। আলু আপোনালোকে বইল নকৰিলেও পাৰিব। এতিয়া মই যিহেতু আলু বইল কৰি দিলে ভাল পাওঁ, সেই গতিকে মই আলু আৰু কণী বইল কৰি ল'লোঁ আৰু কণীবোৰ চাওক এয়া অকিয়াই লৈছোঁ, এনেদৰে অকিয়াই লৈছোঁ আৰু তাৰপিছত এয়া বিলাহী কাটি ল'লোঁ আৰু এয়া পিঁয়াজ, তেজপাত, শুকান জলকীয়া, কেঁচা জলকীয়া, আদা নহৰু পেষ্ট এনেদৰে যোগাৰ কৰি ল'লোঁ আৰু আপোনালোকেও এনেদৰে যোগাৰ কৰি সেইখিনি যোগাৰ কৰাৰ পিছত মই এতিয়া এটা প্ৰেছাৰ কুকাৰ গৰম হ'বৰ বাবে জুইত দি দিলোঁ আৰু এতিয়া প্ৰেছাৰ কুকাৰটো গৰম হোৱাত মই মিঠাতেল দিলোঁ আৰু আপোনালোকে মিঠাতেল নিদি ৰিফাইন তেলো দিব পাৰে জোখমতে। মই ৰিফাইন তেল নাই দিয়া, মিঠাতেল দিছোঁ আৰু মিঠাতেলখিনি গৰম হোৱাত মই এতিয়া অলপ পিঁয়াজ দি দিছোঁ আৰু পিঁয়াজখিনি অলপ সময়ৰ বাবে ভাজি থাকিম ৰঙচুৱা হোৱালৈকে। যেতিয়ালৈকে ৰঙচুৱা নহয় মই তেতিয়ালৈকে ভাজি থাকিম আৰু এতিয়া ৰঙচুৱা হোৱাত মই পিঁয়াজখিনি উঠাই দিম আৰু পিঁয়াজখিনি উঠাই মই এতিয়া বইল কৰা কণী দুয়োটা ভাজি ল'ম ৰঙচুৱা হোৱালৈকে। আৰু এতিয়া মই কণী দুয়োটা ভাজি আছোঁ। এনেদৰে আপোনালোকেও ভাজি ল'ব পাৰে বা হালধি নিমখ দিও ভাজি ল'ব পাৰে কণী সানি। মই তেনেদৰে সানা নাই আৰু বইল কৰা আলুখিনি মই এতিয়া ভাজি লৈছোঁ অলপ ৰঙচুৱা হোৱালৈকে আৰু আপোনালোকে আলুখিনি বইল নকৰাকৈও ভাজি ল'ব পাৰে। মই আলুখিনি বইল কৰি লৈছোঁ। এতিয়া মই সেইখিনি তেলতে তেজপাত, শুকান জলকীয়া, লং, ইলাচি দিলোঁ আৰু এতিয়া মই পিঁয়াজখিনি দি দিলোঁ আৰু পিঁয়াজখিনি সৈতে মই এইখিনি এতিয়া অলপ সময় লৰাম। ৰঙচুৱা হোৱালৈকে মই লৰাই আছোঁ আৰু আপোনালোকেও এনেদৰে লৰাই থাকিব যদি বনাব বিচাৰে আৰু যেতিয়া ৰঙচুৱা হ'ব আৰু তেতিয়া আমি বিলাহীখিনি এড কৰিম কাটি থোৱা আৰু মই এতিয়া বিলাহীখিনি এড কৰি দিছোঁ। এনেদৰে বিলাহীখিনি আপোনালোকেও দিব, নিদিলেও হ'ব, এইটো অপশ্যনেল। যদি দিব বিচাৰে তেনেহ'লে এনেকৈ দিব আৰু এতিয়া মই হালধি দিছোঁ 2 চামুচ আৰু আপোনালোকে জোখমতে দি দিব। মই হালধি 2 চামুচ দিছোঁ আৰু নিমখ দিছোঁ 1 চামুচ, যিহেতু বিৰিয়ানী মছলা সকলোবোৰ মছলা সোমাই থাকে। আৰু মই এতিয়া দিছোঁ জলকীয়া গুড়া, আপোনালোকে যিমান জ্বলা খাই দি দিব আৰু এতিয়া মই বিৰিয়ানী মছলা অলপ সৰহকৈ দিছোঁ আৰু এতিয়া মই গৰম মছলা দিছোঁ। এতিয়া দি লৈ এইখিনি মই এতিয়া অলপ পৰ ভালদৰে ভাজি এয়া লৰাই আছোঁ, চাওকচোন ভালদৰে ভাজি আছোঁ যাতে বিলাহীখিনি গলন হয় আৰু এতিয়া এনেদৰে ভাজাৰ পিছত মই পানী অলপ দি দিছোঁ যাতে মছলাখিনি ভালদৰে সিজে আৰু মই বইল কৰি থোৱা আৰু অলপ পৰ ভাজা আলুখিনি মই এতিয়া দি দিছোঁ মছলাখিনিত আৰু এনেদৰে মই ভাজিছোঁ আৰু আপোনালোকেও এনেদৰে ভাজি ল'ব আৰু মই ভাজি থোৱা পিঁয়াজখিনি এতিয়া দি দিছোঁ আৰু আপোনালোকে যদি পদুনা বা ধনিয়া পাত দিওঁ বুলি ভাবে এতিয়া দি দিব পাৰে, মই নাই দিয়া। মই আৰু কণী দুটা দি দিছোঁ এতিয়া আকৌ অলপ পৰ ভাজিম আৰু আপোনালোকেও এনেদৰে ভাজি ল'ব আৰু চাউলখিনি আগত নিদিব কাৰণ ভাঙি যাব চাউলখিনি। বাচমতি চাউল দিলে ভাল হয়, মোৰ হাতত বাচমতি চাউল নাছিলে সেই গতিকে মই বেলেগ চাউল দিলোঁ আৰু এতিয়া মই এনেদৰে ভাজিছোঁ আৰু অলপ পৰ সিজিব দিছোঁ এনেদৰে আৰু এতিয়া মই ঘিউ দি দিছোঁ। আপোনালোকেও পৰিমাণ অনুসৰি দিব পাৰে, ঘিউ নিদিলেও হয়, মই দি দিছোঁ। এতিয়া অলপ পৰ ভাজিছোঁ, এনেদৰে আপোনালোকেও ভাজিব আৰু এতিয়া মই পানী দি দিছোঁ চাউলৰ অনুসাৰে আৰু এতিয়া আকৌ লৰাই দিম যাতে ভালদৰে মিশ্ৰণ হয়। এনেদৰে অলপ পৰ লৰাই দিলোঁ আৰু এতিয়া মই সিজিবৰ বাবে প্ৰেছাৰ কুকাৰ ঢাকনাখন মাৰি দিলোঁ
আৰু হুইছেল মাৰিবলৈ মই বাট চালোঁ আৰু প্ৰেছাৰ কুকাৰত হুইছেল মাৰাত মই নমাই দিলোঁ। অলপ পৰ এনেদৰে ঠাণ্ডা হ'ব দিলোঁ। এতিয়া চাওকচোন আমাৰ বিৰিয়ানী ৰেডি। আৰু আপোনালোকেও এনেদৰে বনাই চাব, কেনে হ'ল কমেণ্ট কৰি জনাব।